বৰষা ৰাণীৰ বিষয়ে এইবোৰ কি বনালে, কিয় কৰিছে এনেকুৱা আমি বুজাই নাই। যৌৱনে আমনি কৰে 2 নম্বৰ চিনেমাখন আহিবলৈ ওলাইছে আৰু তাৰ ট্ৰেইলাৰ ইতিমধ্যে ইউটিউবত ৰিলিজ হৈছে। 2 তাৰিখে চিনেমাৰ ৰিলিজ হ'ব আৰু চিনেমাৰ ট্ৰেইলাৰ যিটো এডিট কৰিছে কি আজিকালি সৰু বাচ্চা এটাও 11-12 বছৰীয়া ল'ৰা এটাও ইয়াতকৈ ভাল বেছি ধুনীয়া এডিটিং কৰিব বুলি আমি ভাবোঁ। যিসকলে চিনেমাৰ ওপৰত নলেজ আছে বা যিসকলে চিনেমা চাই ভাল পায় তেওঁলোকে এই চিনেমাখনৰ ট্ৰেইলাৰটো দেখি কমেণ্টবোৰ আপুনি পঢ়িবচোন। এটা কমেণ্টো এনেকুৱা নাপায় য'ত কোনোবাই কয় যে বহুত ভাল এডিটিং কৰিছে, বহুত ভাল ট্ৰেইলাৰ বনাইছে। এতিয়া চিনেমাখন প্ৰমোশ্যন কৰিবলৈ যিমানখিনি এফৰ্ট দিছে সিমানখিনি এফৰ্ট যদি চিনেমাখন বনাওঁতে দিলেহেঁতেন বা এক্টিঙত দিলেহেঁতেন আমি বহুত বেছি সন্তুষ্টি লাভ কৰিলোহেঁতেন। কাৰণ একশ্যনে চাবনে ট্ৰেইলাৰটোত আপুনি এক্টিঙে চাব। এনেকুৱা চিনেমা মানুহে হলত চাবলৈ গৈ পেলাই পইচা পানীত পেলোৱা নিচিনাহে অনুভৱ কৰিব। জুবিন দাৰ ইমান ভাল এখন চিনেমা আহি গৈছে ৰৈ ৰৈ বিনালে, তাৰপিছত এইখন জাহ্নু বৰুৱাৰ চিনেমা ইমান ধুনীয়া ট্ৰেইলাৰ বনাইছে হেৰুৱা চন্দ্ৰ, তাৰপিছত যদি আমি এইখন চিনেমা এইটো ট্ৰেইলাৰ দেখা পাওঁ আমাৰ মনত হয়তো বহুত বেছি সংকোচ থাকিব। আৰু এনেকুৱা কাৰণতে অসমীয়া চিনেমাৰ প্ৰতি যে অনীহা দেখা পোৱা যায় এইটো এটা কাৰণ হয়, কাৰণ মানুহে চিনেমাখন বনাওঁতে বহুত বেছি এফৰ্ট দিয়ে আমি হয়তো দেখিবলৈ নাপাওঁ।